মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইতিমধ্যে তোমালোকৰ লগত দ্য ডেফোডিলছ কবিতাটোৰ A, B আৰু C প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিছোঁ। আজি মই তোমালোকৰ লগত দ্য ডেফোডিলছ কবিতাটোৰ D আৰু E প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা আৰু তোমালোকে মোৰ ভিডিঅ'টো স্কিপ কৰি এই প্ৰশ্নৰ উত্তৰকেইটা লিখি ল'ব পাৰিবা। এতিয়া আমি প্ৰশ্ন উত্তৰলৈ আগবাঢ়ো। ৰিড এণ্ড ৰিচাইট দ্য লাইনছ। পঢ়া আৰু এই লাইন দুটা আবৃত্তি কৰা। আই গেজ এণ্ড গেজ বাট লিটল থট। মই দেখিছিলোঁ আৰু দেখিছিলোঁ কিন্তু অলপহে ভাবিছিলোঁ। হোৱাট ৱেল দ্য শ্ব' টু মি হেড বট। সেই ডেফোডিলছ ফুলবিলাকে মোৰ বাবে কি সম্পত্তি কঢ়িয়াই আনিছে। হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱৰ্ড ৱেল্থ। কবিয়ে কবিতাটিত সম্পত্তি শব্দটোৰে কি বুজাব বিচাৰিছে। হোৱাই ডাজ হি ইউজ দ্য ৱৰ্ড হিয়াৰ। কবিয়ে কি কাৰণে সম্পত্তি শব্দটো ডেফোডিলছ কবিতাটোত ব্যৱহাৰ কৰিছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব দ্য ৱৰ্ড ৱেল্থ ৰেফাৰ্ছ বিউটি অৱ দ্য ফ্লাৱাৰ্ছ। কবিয়ে কবিতাটিত ৱেল্থ শব্দটোৰে ফুলৰ সৌন্দৰ্য প্ৰকাশ কৰিব বিচাৰিছিল। এতিয়া ই নম্বৰ প্ৰশ্নৰ উত্তৰটো আলোচনা কৰোঁ। ৰিড দ্য লাষ্ট ষ্টেঞ্জা অৱ দ্য পয়েম এণ্ড ফাইণ্ড আউট দ্য ফলোয়িং ইনফৰমেশ্যন। তোমালোকে কবিতাটোৰ লাষ্টৰ দফাটো পঢ়া আৰু তলৰ তথ্যসমূহ উলিওৱা। হোৱাট ৱেল দ্য পয়েট ৱেন হি লাইজ অন হিজ কোচ এণ্ড হি এ ছেড এণ্ড থটফুল মুড। কবিয়ে যেতিয়া ভাগৰুৱা হৈ দুখী মনেৰে আৰু ভাৱনাৰ বিভোৰ হোৱা মনেৰে শুই পৰিছিল তেতিয়া কি ঘটিছিল। এতিয়া ইয়াৰ উত্তৰটো হ'ব দ্য বিউটি অৱ ডেফোডিলছ মেক হিজ ছলিটিউড ব্লিছফুল এণ্ড দ্য পয়েট হাৰ্ট ফিল্ড উইথ প্লিজাৰ এণ্ড হি ডেন্সেছ উইথ ডেফোডিলছ। ডেফোডিলছ ফুলৰ সৌন্দৰ্যই কবিৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিছিল। এণ্ড দ্য পয়েট হাৰ্ট ফিল্ড উইথ প্লিজাৰ আৰু কবিৰ অন্তৰখন আনন্দৰে উপচাই পেলাইছিল। এণ্ড হি ডেন্সেছ উইথ ডেফোডিলছ আৰু কবিয়ে ভাৱনাত বিভোৰ হৈ ডেফোডিলছ ফুলবিলাকৰ লগত নাচিবলৈ লৈছিল। দে ফ্লাছ অপন ডেট ইনৱাৰ্ড আই। আৰু ডেফোডিলছ ফুলবিলাকে কবিৰ বিষণ্ণ মনত লাইটৰ যোগান ধৰিছিল। ধন্যবাদ।